নমস্কাৰ, আপোনালোকে চাই আছে অসমীয়া আপডেট। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'সমূহ লাইক কৰি দিব। আজি প্ৰথমটো বাতৰি লৈ আহিছোঁ। ৰাজ্যবাসীক 4টাকৈ সুখবৰ দিলে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যবাসীক 4টাকৈ সুখবৰ দিলে। ৰাজ্যবাসীলৈ 4টাকৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ জনকল্যাণমূলক আঁচনি আৰম্ভ হোৱাৰ সুখবৰ দিলে ৰাজ্যবাসীক। বাজেট দাখিল হোৱা নাছিল বাবে ৰাজ্য চৰকাৰৰ কেইবাখনো আঁচনিৰ ধন প্ৰদান বন্ধ হৈ আছিল। এতিয়া পুনৰ ৰাজ্য চৰকাৰে এই আঁচনিৰ অধীনত ধন প্ৰদান কৰিব। 1 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব চেনি আৰু মচুৰ দাইল প্ৰদান। নৱেম্বৰৰ পৰা ৰাজ্য চৰকাৰে ৰেহাই মূল্যত চেনি আৰু দাইল প্ৰদান কৰিছিল, কিন্তু নিৰ্বাচনৰ পিছৰে পৰা বন্ধ হৈছিল চেনি নিমখ। যোৱা 10 জুলাই ৰাজ্য চৰকাৰে বাজেট দাখিল পিছতে এইবাৰ পুনৰ আৰম্ভ কৰিব চেনি আৰু মচুৰ দাইল প্ৰদান। আকৌ আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ ধন। বিগত এপ্ৰিল মাহৰ পৰা বন্ধ হৈ আছে অৰুণোদয় আঁচনিৰ ধন প্ৰদান। বিগত মাৰ্চ মাহত অৰুণোদয় আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে মহিলাসকলক 9,000 টকা প্ৰদান কৰিছিল আৰু তাৰ পিছৰে পৰা বন্ধ হৈ আছিল অৰুণোদয় আঁচনিৰ ধন প্ৰদান। 3 আগষ্টৰ পৰা পুনৰ ৰাজ্য চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনি। পুনৰ আৰম্ভ হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন প্ৰদান। ৰাজ্য চৰকাৰে আৰ্থিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে। নিযুত বাবু আঁচনিৰ ধন অধীনত স্নাতক UG পৰ্যায়ৰ ছাত্ৰ মাহে 1,000 টকা আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰই মাহে 2,000 টকাকৈ লাভ কৰে। আনহাতে নিযুত মইনা আঁচনিৰ অধীনত উচ্চতম মাধ্যমিক ছাত্ৰীক মাহে 1,000 টকা আৰু স্নাতক পৰ্যায়ৰ ছাত্ৰীক মাহে 1,250 টকা আৰু স্নাতকোত্তৰ আৰু BEd পঢ়ি থকা ছাত্ৰীক মাহে 2,500 টকাকৈ প্ৰদান কৰে। 10 মাহৰ বাবে ৰাজ্য চৰকাৰে এই ধন প্ৰদান কৰে। 3 আগষ্টৰ পৰা পুনৰ ৰাজ্য চৰকাৰে এই দুয়োখন আঁচনি প্ৰদান কৰিব। ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ হ'ব মুখ্যমন্ত্ৰী জীৱন প্ৰেৰনা আঁচনিৰ ধন। অসম চৰকাৰৰ দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ দ্বাৰা স্নাতক উত্তীৰ্ণ যুৱক যুৱতীসকলৰ আৰ্থিক সকাহ আৰু প্ৰেৰণা প্ৰদানৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি। এই আঁচনিৰ অধীনত চাকৰিৰ সন্ধানত থকা যোগ্য প্ৰাৰ্থীসকলক বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এবছৰলৈ প্ৰতি মাহে 2,500 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে ৰাজ্য চৰকাৰে। অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে গৃহমন্ত্ৰী অমিত শ্বাহে। মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনযোগে বুজ ল'লে ভয়াৱহ বান পৰিস্থিতি। অচিৰেই কেন্দ্ৰীয় আন্তঃমন্ত্ৰালয়ৰ দল আহিব অসমলৈ। কেন্দ্ৰীয় দলটোৱে অসমলৈ আহি ক্ষয় ক্ষতিৰ বুজ ল'ব, মানুহৰ জীৱিকা পুনৰুদ্ধাৰৰ বাবে প্ৰয়োজনীয় কেন্দ্ৰীয় সাহায্য নিৰ্ধাৰণ কৰিব। দোষীক কঠোৰ শাস্তিৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পন্ন হ'ব ফাষ্ট ট্ৰেক আদালতৰ বিচাৰ। আন্দোলনকাৰীক আশ্বস্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ এই ঘোষণা। অখিল গগৈক বিধানসভাৰ পৰা বহিষ্কাৰ। দিনটোৰ বাবে সদনৰ পৰা নিলম্বন অখিল গগৈক। মাৰ্চেল লগাই সদনৰ পৰা লৈ গ'ল অখিল গগৈক। বানৰ মাজতে পুনৰ উদ্ধাৰ মৃতদেহ। চৰাইদেউৰ মথুৰাপুৰত থানাৰ অন্তৰ্গত অঞ্চলত উদ্ধাৰ 2জন লোকৰ মৃতদেহ। ধামধুলি গাঁও আৰু চুমনি গাঁৱৰ পৰা SDRFে উদ্ধাৰ কৰে এই মৃতদেহকেইটা। এটা মৃতদেহ নৰেন ফুকনৰ, আনটো বৰ্তমানো চিনাক্ত হোৱা নাই। উজনি শেষ হৈ গ'ল। যোৱা 100 বছৰ মানুহে নেদেখা নভবা ঘটনা ঘটি গ'ল। নিমিষতে ছাৰখাৰ হৈ গ'ল মূলতঃ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ লাখ লাখ লোকৰ সপোন। এই জলপ্ৰলয়ৰ কাৰণ এদিনতে সৃষ্টি হোৱা নাছিল। চুবুৰীয়া নাগালেণ্ড মন জিলাই 19 জুলাই আৰু 2026 20 জুলাই 2026 ধাৰাসাৰ বৰষুণ নামিছিল। জিলাখনত সৰ্বকালৰ অভিলেখ ভাঙি 130 মিলিমিটাৰ বৰষুণে ইংগিত দিছিল যে কিবা এটা ঘটিব। একেদৰে ফুকুচুং জিলাত প্ৰবল বৃষ্টিপাত হৈছিল। সেইবাবে এই দিন দুটাত এইখন জিলাত বৰষুণ সৰ্বোচ্চ পৰিমাণ আছিল 126 মিলিমিটাৰ। সেই বৰষুণে উজনি অসমলৈ প্ৰলয়ংকাৰী বানৰ মূল কাৰণ। নিপকৈ খুলিলে দৈয়াং প্ৰকল্পৰ 2খন গেট। ৰাজ্যত অব্যাহত সংহাৰী বানৰ মাজতে আহিছে আন এক উদ্বেগজনক খবৰ। উত্তৰ পূব বৈদ্যুতিক শক্তি নিগম নিপকৈ নাগালেণ্ডস্থিত দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ 2খনকৈ গেট খুলি পানী এৰি দিছে। তথ্য অনুসৰি নিপকো কৰ্তৃপক্ষই দৈয়াং বান্ধৰ 2খনকৈ ৰেডিয়েল গেট 50 চেণ্টিমিটাৰ পৰ্যন্ত খুলি দি প্ৰতি ছেকেণ্ডত 29 ঘনমিটাৰকৈ পানী এৰি দিছে। বান্ধৰ পৰা পানী এৰি দিয়াৰ লগে লগে গোলাঘাট জিলাকে ধৰি ধনশিৰি আৰু দৈয়াং নদীৰ নামনি অংশত প্লাৱনৰ ভয়াৱহ আশংকা বৃদ্ধি পাইছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ দিছপুৰত 6খন জিলাৰ বিধায়কৰ সৈতে জিলাকেইখনৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা।
গুণগত স্বাস্থ্য সেৱা নিশ্চিতকৰণৰ লক্ষ্যৰে স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে কালি দিছপুৰত 6খন জিলাৰ বিধায়কৰ সৈতে জিলাকেইখনৰ স্বাস্থ্য ব্যৱস্থা পৰ্যালোচনা কৰে। তামুলপুৰ, বাক্সা, ওদালগুৰি, দৰং, বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ স্বাস্থ্য সেৱা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে অনুষ্ঠিত এই বৈঠকত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে বিভাগটোৰ অগ্ৰাধিকাৰমূলক আঁচনিৰ ৰূপায়ণৰ অগ্ৰগতি বুজ লয়। ছিকিমৰ NHPCৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ 22টা মৃতদেহ উদ্ধাৰ। ছিকিমৰ নামচি জিলাৰ চামৰডুঙত এই NHPCৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত ভূমিস্খলনৰ ফলত আবদ্ধ হৈ পৰে লোকসকলৰ 22টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃত লোকসকলৰ ভিতৰত এজন গহপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ৰাজ্যত সাম্প্ৰতিক বানত 939খন গাঁৱৰ 6,50,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত। অসমৰ বানপানীৰ পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো অঞ্চল পানী কমিবলৈ লৈছে যদিও 11খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও পানী বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। তিয়ক ৰাজা চক্ৰৰ কেইবাটাও অঞ্চল বান শিবিৰত খোৱা পানী আৰু খাদ্য সামগ্ৰী বিতৰণ যোৰহাট জিলা প্ৰশাসনে তিয়ক ৰাজা চক্ৰৰ কাকাজন, নগাদেৱা, চিপাহী খোলাকে ধৰি কেইবাটাও অঞ্চলৰ শিবিৰত খোৱা পানী, খাদ্য সামগ্ৰী আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিছে। জিলাখনৰ তিতাবৰ সমষ্টিৰ স্থাপন কৰা আশ্ৰয় শিবিৰত শিশুৰ বাবে উপযোগী কেতবোৰ কাম কাজ কৰি তেওঁলোকক প্ৰতিকূল পৰিস্থিতিটো স্বাভাৱিক কৰি ৰখাৰ প্ৰয়াস কৰা হৈছে। গোলাঘাটৰ জিলা বোকাখাত, মৰঙী, দেৰগাঁও, খুমটাই আৰু গোলাঘাটত মুঠ 137খন গাঁও বানৰ কবলত পৰিছে। জিলা প্ৰশাসনে 71টা আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে। 31 জুলাইৰ পূৰ্বে ৰেচন কাৰ্ডৰ গৰাকী আধাৰৰ সৈতে লিংক কৰক মোবাইল নম্বৰ। 31 জুলাইৰ পূৰ্বে ৰেচন কাৰ্ডৰ গৰাকী আধাৰৰ সৈতে লিংক কৰিব লাগিব মোবাইল নম্বৰ। অন্যথা নাপাব ৰেচনৰ সামগ্ৰী, অন্যথা আপোনালোকে নাপাব কোনো ধৰণৰ ৰেচনৰ সামগ্ৰী। 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। 1 আগষ্টৰ পৰা আপুনি সংগ্ৰহ কৰিব লাগিব নতুন নিয়মেৰে ৰেচন কাৰ্ডসমূহ। ৰেচন আনিবলৈ যাওঁতে লগত নিব লাগিব বেংক লিংক থকা মোবাইল ফোনটো। ৰেচন আনিবলৈ যাওঁতে আপোনাৰ লাগিব লিংক থকা আপোনাৰ মোবাইল ফোনটো। হিতাধিকাৰীসকলে EPOS মেচিনত আঙুলি ছাপ OTP অথবা মুখমণ্ডল ভিত্তিক প্ৰমাণীকৰণ কৰিব লাগিব। 2 নম্বৰ, EPOS স্ক্ৰীনত হিতাধিকাৰীৰ পঞ্জীয়ন হৈ থকা মোবাইল নম্বৰ নিশ্চিত হ'ব লাগিব। 3 নম্বৰ, EPOS মেচিনত হিতাধিকাৰীৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত কৰিব আৰু হিতাধিকাৰীৰ উপস্থিত থাকিব লাগিব। 4 নম্বৰ, একেটা মোবাইল নম্বৰ একেলগে একাধিক ৰেচন কাৰ্ডত পঞ্জীয়ন হ'ব নালাগিব। 5 নম্বৰ, SMS-ৰ জৰিয়তে মোবাইল নম্বৰলৈ OTP প্ৰেৰণ কৰিব আপোনাক। 6 নম্বৰ, হিতাধিকাৰীয়ে নিজৰ মোবাইলত OTP লাভ কৰি EPOS মেচিনত সেয়া অন্তৰ্ভুক্ত কৰিব। 7 নম্বৰতে আপুনি মোবাইল নম্বৰটো প্ৰাইমাৰী ভেৰিফাইড মোবাইল নম্বৰ হিচাপে চিহ্নিত কৰা হ'ব। 8 নম্বৰতে 31 জুলাইৰ পূৰ্বে প্ৰতিজন হিতাধিকাৰীয়ে কৰিব লাগিব এই কাম। প্ৰতিগৰাকী হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ যিসকলৰ আছে সেইসকল প্ৰত্যেকগৰাকী ব্যক্তিয়ে এইখিনি কাম আপুনি 31 জুলাইৰ পূৰ্বে কৰিব লাগিব। মনত ৰাখিব, 31 জুলাইৰ পূৰ্বে এইখিনি কাম আপুনি কৰিব লাগিব। দৰং খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। ধন্যবাদ। আজিলৈ ইমানেই আছিলে বাতৰি। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।